নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে। আজি মই ভাবিলোঁ আপোনালোকৰ লগত নতুন ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। ৰেচিপিটো হৈছে আলু চপ কেনেকৈ ঘৰতে সহজতে বনাব পাৰে। আৰু মই এতিয়া লৈছোঁ লগত আলু, ডিম দুটা। যিহেতু মই তিনিটাৰ কাৰণে বনাম, সেয়েহে মই লৈছোঁ আলু 6টামান আৰু লগত লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ দুটা আৰু জলকীয়া দুটা। আপোনালোকে যদি কমকৈ জ্বলা খায় তেতিয়াহ'লে জ্বলা এটা ল'লেও হ'ব। আৰু মই এনেকৈ পাতলাকৈ পিঁয়াজবোৰ কাটি লৈছোঁ। এতিয়া মই ডিমবোৰ বইল কৰিলোঁ। 10 মিনিটমান বইল কৰা হৈছে। আৰু এয়া আলু সিজি গ'ল। আলু সিজাৰ পাছত মই এনেকৈ কেৰাহীতে হেতাৰে গুৰিকৈ সেকি দিলোঁ। সেকাৰ পাছত এতিয়া মই প্লেট এখনত উলিয়াই লৈছোঁ, কাৰণ মই একেটা কেৰাহীতে কাটি লোৱা পিঁয়াজখিনি মই ভাজি ল'ম। এয়া চাওক, মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে এনেদৰে ভাজি ল'ব। ৰঙচুৱাকৈ পিঁয়াজখিনি ভজাৰ পাছত মই জলকীয়াখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ। আৰু এতিয়া আলুখিনি মিক্স কৰি দিছোঁ। এনেদৰে মিক্স কৰি দিবচোন। আৰু আলুখিনিকো ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। আৰু মই মাজতে দি দিছোঁ এভৰিডে চব্জি মছলা আৰু নিমখ অকণমান। আপোনালোকে এনেকৈ মছলা অকণমান দি দিবচোন, তেতিয়া সোৱাদটো খাবলৈ ভাল হ'ব। আৰু আলুখিনি মই এনেকৈ মিক্স কৰি ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া মোৰ ৰঙচুৱা হৈ গ'ল আৰু মই এনেকৈ প্লেট এখনত উলিয়াই অলপ ঠাণ্ডা হ'ব দিলোঁ। ভাজিখিনি উলিওৱাৰ পাছত মই একেটা কেৰাহীতে তেলখিনি অকণমান সৰহকৈ দি লৈছোঁ আৰু এইখিনি ল' ফ্লেমত গৰম হ'ব দিছোঁ। আৰু মই লগত লৈছোঁ বিস্কুটৰ গুড়ি অকণমান। ডিমকেইটা চকল কৰি কাটি ল'লোঁ। আৰু কাটি লোৱাৰ পাছত মই এটা বেলেগকৈ ডিম লৈছোঁ, কাৰণ আলু চপখিনি বনাবলৈ ডিমত ডুবাই ল'ব লাগিব। আৰু মই এনেকৈ ঠাণ্ডা হ'বলৈ দি, মানে অলপ কুহুমীয়া গৰম হৈ থাকিলে ভাল। আৰু এনেকৈ মাজত মই চেপেটা কৰি লৈ ডিমটো ভৰাই দিছোঁ। আৰু এনেদৰে ধুনীয়াকৈ আলু চপৰ শ্বেপটো বনাই ল'ব, যাতে ভিতৰৰ ডিমটো ওলাই নপৰে। আৰু মই এনেকৈ ধুনীয়াকৈ অকণমান শ্বেপটো বনাই লৈছোঁ দেই। আপোনালোকে এনেদৰে বনাই ল'ব। এয়া চাওক, ধুনীয়া হৈছে। আৰু এটা হৈ গৈছে। আৰু নেক্সট এটা বনাই দেখুৱাইছোঁ, ভালদৰে চাই ল'ব। আৰু যে আলুখিনি বহুত গুৰি হোৱাকৈ হেতাৰে হওক বা হাতেৰে হওক ভালদৰে পিটিকি ল'ব, তেতিয়া আলু চপৰ শ্বেপটো বনাবলৈ ইজি হয় সমান হ'লে। এয়া চাওকচোন, কিমান ধুনীয়া মিহি হৈ গৈছে। এয়া মোৰ 3টা ৰেডি হৈ গ'ল। আৰু মই এতিয়া এইখিনি ডিমত ডুবাই লৈ পিনি এয়া ধুনীয়াকৈ মই ডিমত ডুবাই লৈছোঁ। ভালকৈ ডিমত ডুবাই ল'ব দেই, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। আৰু ওপৰত বিস্কুটৰ গুড়িখিনি ভালকৈ দি দিব, তেতিয়া ভঙাৰ চান্স নাথাকে। এয়া মোৰ ধুনীয়াকৈ নভঙাকৈ হৈছে, দেখিছেনে? আৰু মই অকণমান ৰঙচুৱা হ'বলৈ দি পিনি লৰাই দিছোঁ, যাতে তলত লাগি নধৰে। এয়া মই ওলটাই দিছোঁ। ধুনীয়া ৰঙচুৱা হৈ গৈছে। এয়া আপোনালোকে এনেদৰে লৰাই থাকিব মাজে মাজে। এয়া মোৰ সিজিছেগৈ, অলপ পিছতে মই নমাই দিম। আৰু এয়া সিজিলে এয়া কিমান ৰঙচুৱা ধুনীয়া হৈছে, হোটেল বা বজাৰৰ পৰা কিনাৰ দৰে হৈছে। আৰু মই লগত লৈছোঁ টমেটো চচ অকণমান। এতিয়া মই এটা ভাঙি দেখুৱাম দেই। এয়া চাওকচোন, কিমান ধুনীয়া মচমচীয়া হৈছে। আৰু মই খাইছিলোঁ, বহুত ধুনীয়া লাগিছিলে। আৰু মই লগত লৈছোঁ গৰম গৰম গাখীৰ চাহ। আৰু গৰম গাখীৰ চাহৰ লগত এগ চপ বা চিকেন চপ খোৱাৰ মজাই বেলেগ। আৰু আপোনালোকেও ঘৰতে এনেদৰে খুব কম সময়ৰ ভিতৰতে বনাই খাই চাবচোন। যদিহে ভিডিঅ'টো বা ৰেচিপিটো ভাল পায়, তেতিয়াহ'লে আমাৰ গাৰ্গি অইটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো চাই থাকিব। বাই।